SDRF না NDRF কিবা এটা আহিল মানুহ উদ্ধাৰ কৰিব আহিছে মানে বহুত পানী হৈছে গাইছ হাই গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'ব গৈ আছে পানীৰ মাজৰ পৰা মানে কি আমাৰ গাঁৱত বানপানী হৈছে গাঁৱত বুলি নহয় সকলোতে বানপানী হৈছে আপোনালোকে জানেই কিন্তু আমি দেখুৱাব বিচাৰিছোঁ আপোনালোকক আমাৰ গাঁৱত বানপানীত কিদৰে পৰিৱেশটো হৈছে সেইখিনি আপোনালোকক দেখুৱাম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এই সৌৰভৰ অৱস্থাটো চাওকচোন গাইজ আৰু এই হিয়াক চা এই বাবা ভাহি যাবা এই দেখছি গাইজ মানুহৰ অৱস্থা চাওক গাইছ চতলত পানী গাইছ কিটো লেভেলত পানী হৈ কালি গাইছ চাবা আহিছোঁ আমি পানী নাছিলে গাইছ এই দেখছি পানী কালি পানী নাছিল না কি পানীয়ে নেই কিন্তু আজি চাওক গাইছ এয়া চাওক আমাৰ বাইদেউহঁতৰ ঘৰ বাবা সেয়া নাচাবি এইফালে গাইছ এইটো কি বুলি ভাবছি গাইছ নদী বুলি ভাবছি নেকি নদী নহয় দিয়ক পানী কেনে পানী বহু আৰু গাইছ এই মানে কি গৰু ছাগলীৰ এই অৱস্থা হৈছে খাব জগা নহৈ গৈছে ঘাঁহ গাইছ পৰকতে উঠি গৈ গোহালিৰে গৰুহাল পৰকতি অতিয়ে মোক কৰিলে কঙাল কুটুৱাইনি কি লেভেলত পানী বাঢ়ি গৈছে পানী বাঢ়ি আছে তাৰমানে মানে অসমত কি হৈছে পানীয়ে মানে গাইছ তাৰমানে আমাৰ ঘৰতে অৱস্থা নাই গাইছ শিবিৰত যাব লগা অৱস্থা আৰু আমাৰ গাঁৱত শিবিৰত মানুহখিনি যে আছে আমি দেখাই দিম না কি আমি দেখাই দিম অলপ দেৰিকৈ চব দেখাই দিম পানী কিমান হৈছে চাই থাকক কেৱল আপোনালোকে ভিডিঅ'ত গাইছ আমাৰ এইগিলা চক টকটো কেনে হৈছে গাইছ দেখছি গাইছ মানে পানী মানে বাঢ়ি আছে গাইছ পুৰা বাঢ়ি আছে গাইছ পানী উঠি গৈছে আৰু যদি গাইছ ইয়াত পৰ পানী বাঢ়ে না পুৰা বিপদত পৰিম গাইছ মানে অৱস্থা নহয় গৈছে আৰু গাইছ কি কম নাম চালৈ কিয়নো আনিলি মৰণৰে বান নাম চালৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সংবিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ মানে কি ৰাস্তাটোৰ এখিনি জেগাত মানে উঠবা আছে বাকী গোটেই আমদৰ গাঁৱৰ ৰাস্তাটো দল গৈছে না কি কয় পুৰা একদম মানে আৰু গাইছ পানী যিটো লেভেলত বাঢ়ি আছে না পুৰা একদম ভয়ংকৰ পানী উঠব গাইছ এখিনি জেগাই কেৱল খালী আছে আৰু না কি গোটেই ৰাস্তা পানী আৰু এইফালে চাওক এনেকুৱা পানী আৰু গাইছ এইখন আমাৰ গাঁৱৰ মেডিকেল ইয়াতো পানী উঠিছে
আৰু গাইজ তেতিয়া যে কৈছিলোঁ শিবিৰ পতা বুলি, ইয়াতে শিবিৰ পাতিছে মানুহবোৰে, মানে কি এইখনে স্কুলতে শিবিৰ পাতি আছে মানুহবোৰে। গাইজ এইফালে SDR না NDRF কিবা এটা আহিল, মানুহ উদ্ধাৰ কৰা হৈছে, মানে বহুত পানী হৈছে গাইজ না কি বলক গাইজ। জিৰাবৰো নাই যে অকণি থল, বানে বানে উঠি যায় দুয়ো বাহুৰে বন, বানে বানে উঠি যায় দুয়ো বাহুৰে বন। আৰু এনেকৈয়ে উদ্ধাৰ কৰি আছে মানুহবোৰ SDRF আহি। আৰু গাইছ চাওক এইফালে জিন্তুই মানুহ উদ্ধাৰ কৰিব গৈছে। পৰকতে উঠি গৈ গোহালিৰে গৰুহাল, পৰকতি উঠিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি। এনেকৈ মানে আমাৰ গাঁৱৰ পৰা ওলাই আহিলোঁ, ওলাই আহি গাইজ এতিয়া মানে কি আমাৰ মানে পিচ ৰাস্তা এটা আছে গাঁৱত, আৰু এই পিচ ৰাস্তাটো আপোনালোকক দেখুৱাই আছোঁ, মানে কি পিছৰ ওপৰতে পানী বাগৰি গৈছে। অলপ এতিয়া দেখুৱাম। পানী কেনে গাইজ যাবাই নোৱাৰিছোঁ নে হয় নিব। মানে কি যাবই নোৱাৰি, ইমান ধাৰ মানে গাইজ, কিবাকে যাই আছোঁ আৰু মানে অলপ। এয়া দেখছি পানী, কি কবি থাকবা নোৱাৰা পৰিৱেশ। এতিয়া দি আমি থিয়া হৈ আছোঁ, কেনেকৈ দিয়া হৈ আছোঁ দিবা নৰি পুৰা পানী গাইজ। আৰু গাইজ এনেকৈ মানে কি আপোনালোকক গোটেইখিনি ঘূৰি আপোনালোকক ভালদৰে বানপানীত ক'ত কেনেকুৱা হৈছে আপোনালোকক দেখুৱালোঁ। আৰু আহি আমাৰ এই মানে কি বাটৰ সন্মুখে পালোঁ, আৰু আমাৰ এখিনিত মানে বেছি পানী হোৱা নাই গাইজ। আৰু গাইছ মানে বহুত কষ্ট কৰি বানপানীৰ মাজতে মানে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ, আৰু যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল।